প্ৰথমতে কেমিষ্ট্ৰি পইণ্ট বাই আছাবুল ছাৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম হ'ল আছাবুল ইছলাম আৰু মোৰ কোৱালিফিকেশ্যন হ'ল মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নেপাহৰিব আৰু মোৰ হোৱাটছআপ নম্বৰটো হ'ল 7002327338। এতিয়া আহিম আমি মেইন টপিক লৈ গাঢ় দ্ৰৱ আৰু লঘু দ্ৰৱ কি। এতিয়া গাঢ় দ্ৰৱ আৰু লঘু দ্ৰৱ যদি আমি আলোচনা কৰিব লগা হয় তেতিয়াহ'লে আমাৰ দুটা সমান ভলিউমৰ অৰ্থাৎ একে পৰিমাণৰ আয়তনৰ দুটা কণ্টেইনাৰ ল'ব লাগিব। ইয়াতে যিমানখিনি আছে সলিউশ্যন ইয়াতে সেম ভলিউমৰ সলিউশ্যন আছে। এতিয়া সাপোজ যদি আমি ধৰি লওঁ যে ইয়াতে 1 লিটাৰ সলিউশ্যন আছে, ইয়াতে 1 লিটাৰ সলিউশ্যন আছে, কিন্তু ইয়াতে 100 গ্ৰাম সুগাৰ আছে আৰু ইয়াতে 200 গ্ৰাম সুগাৰ আছে অৰ্থাৎ চেনি আছে। এতিয়া একৰ্ডিং টু ডেফিনেশ্যন, ইয়াৰ ডেফিনেশ্যনৰ মতে যে দ্ৰৱ এটাত অধিক পৰিমাণে দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক গাঢ় দ্ৰৱ বুলি কোৱা হয় আৰু দ্ৰৱ এটাত কম পৰিমাণে দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক লঘু দ্ৰৱ বুলি কোৱা হয়। এই দুটাৰ ভিতৰত ইয়াত দ্ৰব্যৰ পৰিমাণ বেছি আছে, চ' এইটো কি হ'ব গাঢ় দ্ৰৱ, আৰু ইয়াতে দ্ৰব্যৰ পৰিমাণ কম আছে, গতিকে ইয়াক কি হ'ব লঘু দ্ৰৱ। এতিয়া আহিম আমি নেক্সট টপিক লৈ দ্ৰৱৰ আমি এতিয়া আলোচনা কৰিম দ্ৰৱ গাঢ়তাৰ প্ৰকাশ ৰাখি। দ্ৰৱ গাঢ়তাৰ প্ৰকাশ ৰাখি আমি তলত দিয়া ধৰণে কৰিব পাৰিম। নাম্বাৰ 1 ভৰ শতাংশ, অৰ্থাৎ কি হ'ব আমাৰ W/W%, অৰ্থাৎ ভৰ হ'ব লাগিব, ল'ব কি ভৰ হিচাপত হ'ব লাগিব। অৰ্থাৎ ভৰ শতাংশ কেনেকৈ উলিওৱা হয়, ভৰ শতাংশ উপাদানৰ এটা ভৰ থাকিব, তাক মুঠ ভৰেৰে হৰণ কৰি ইয়াৰ লগত 100 মাল্টিপ্লাই কৰিলে আমি কি পাম ভৰ শতাংশ পাম। অৰ্থাৎ ভৰ শতাংশ হিচাপত 10% গ্লুকোজ মানে হ'ল 100 গ্ৰাম গ্লুকোজত আমাৰ 10 গ্ৰাম গ্লুকোজ থাকে। যদি এক্সাম্পল যদি এটা লোৱা হয় 20 গ্ৰাম সোডিয়াম হাইড্ৰক্সাইড 180 গ্ৰাম পানীত দ্ৰৱীভূত কৰিলে সোডিয়াম হাইড্ৰক্সাইডৰ ভৰ শতাংশ নিৰ্ণয় কৰা। আমি জানো যে ইয়াত সোডিয়াম হাইড্ৰক্সাইড আছে 20 গ্ৰাম আৰু পানী আছে 180 গ্ৰাম 180 গ্ৰাম। গতিকে এই দুটাৰ ভিতৰত সোডিয়াম হাইড্ৰক্সাইডৰ পৰিমাণ কম আছে, 20 গ্ৰাম আছে, আৰু পানীৰ পৰিমাণ 180 গ্ৰাম আছে। গতিকে সোডিয়াম হাইড্ৰক্সাইড হৈছে দ্ৰব্য, অৰ্থাৎ 20 গ্ৰাম দ্ৰব্য আৰু 180 গ্ৰাম হ'ল দ্ৰাৱক। এতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ ভৰ শতাংশ ইকুৱেল টু আমি এনেকৈ উলিয়াম দ্ৰব্য ডিভাইডেড বাই দ্ৰাৱক, দ্ৰব্য ডিভাইডেড বাই দ্ৰৱটোৰ মুঠ ভৰ। মুঠ ভৰ কি হ'ব আমাৰ 200 হ'ব ইনটু 100। গতিকে ইয়াতে 0 0 কেঞ্চেল, ইয়াতে 10, ইয়াতে 10, অৰ্থাৎ আমি ইয়াত এনচাৰ পাম 10%। নেক্সট আমি আলোচনা কৰিম আয়তন শতাংশ, অৰ্থাৎ আয়তন শতাংশ অৰ্থাৎ V/V%, অৰ্থাৎ হৰ আয়তন হ'ব লাগিব, লব আয়তন হ'ব লাগিব। আয়তন শতাংশ কেনেকৈ উলিওৱা হয়, কোনো এটা উপাদানৰ আয়তন আৰু উপাদানটোৰ মুঠ আয়তনক হৰণ কৰি তাক 100 মাল্টিপ্লাই কৰিলে আমি কি পাম আয়তন শতাংশ পাম। আয়তন শতাংশ V/V হিচাপত 10% ইথানল মানে হ'ল, অৰ্থাৎ দুটাই যিহেতু আমাৰ কি হ'ব লাগিব, অৰ্থাৎ 10% ইথানল মানে 10 ml ইথানল থাকিব লাগিব, আৰু টোটেল সলিউশ্যন কিমান আছিলে আমাৰ 100 ml আছিলে, অৰ্থাৎ 100 ml দ্ৰৱ হ'ব লাগিব। যদি আমি উদাহৰণ এটা লওঁ তেতিয়াহ'লে আমি চাম কি যে 500 ml পানীত 150 ml ইথানল দ্ৰৱীভূত কৰিলে ইথানলৰ আয়তন শতাংশ নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াত 500 ml আৰু ইয়াতে 150 ml, এই দুটাৰ ভিতৰত 150 mlটো কম হয়, গতিকে 150 mlটো হ'ল আমাৰ দ্ৰব্য আৰু 500টো হ'ল দ্ৰাৱক। এতিয়া আমি আয়তন শতাংশ উলিয়াব লাগিলে কি কেনেকৈ উলিয়াম 150, অৰ্থাৎ দ্ৰব্যৰ ভৰ ডিভাইডেড বাই দ্ৰৱৰ ভৰ, অৰ্থাৎ 500 প্লাছ 150 ইকুৱেল টু 650 মাল্টিপ্লাই বাই 100 ইকুৱেল টু, যদি ক্যালকুলেশ্যন কৰা হয় আমাৰ কি হ'ব 1500 ডিভাইড বাই 650, এতিয়া কিমান হ'ব 23.07%। নেক্সট আমি আলোচনা কৰিম ভৰ আয়তন শতাংশ, অৰ্থাৎ ভৰ আয়তন শতাংশ অৰ্থাৎ হৰ লব ভৰ হিচাপত আৰু আয়তন হিচাপত হ'ব লাগিব, অৰ্থাৎ W/V ভৰ আয়তন শতাংশ অৰ্থাৎ W/V কোনো এটা উপাদানৰ ভৰ আৰু দ্ৰব্যৰ মুঠ আয়তনৰে হৰণ কৰি ইয়াক 100 মাল্টিপ্লাই কৰিলে আমি ভৰ আয়তন শতাংশ উলিয়াব পাৰিম। অৰ্থাৎ ভৰ আয়তন শতাংশ W/V হিচাপত 10% গ্লুকোজ মানে হ'ল ইয়াত কি হ'ব লাগিব W ইকুৱেল টু কি হ'ব লাগিব ভৰ হ'ব লাগিব মাছ হ'ব লাগিব, অৰ্থাৎ 10 গ্ৰাম গ্লুকোজ
আৰু ভি আয়তন হ'ব লাগিব অৰ্থাৎ 100 ml দ্ৰৱ। যদি এক্সাম্পল এটা লোৱা হয় তেন্তে 500 ml দ্ৰৱত 180 ml গ্লুকোজ দ্ৰৱিত কৰিলে ভৰ আয়তন শতাংশ নিৰ্ণয় কৰিব লাগে। অৰ্থাৎ ইয়াত 500 ml কি আছে 500 ml আছে আৰু 180 ml আছে। এই দুটাৰ ভিতৰত 180টো দ্ৰব্য হয় আৰু এইটো কি দ্ৰৱ হয়। অৰ্থাৎ দ্ৰব্য হল 180 ইনটু দ্ৰৱ হল 500 দিয়া আছে মাল্টিপ্লাই বাই 100। গতিকে আমি কিমান পাম ইয়াতে 36% সেই পাম ক্যালকুলেশন কৰিলে। নেক্সট আমি আলোচনা কৰিম নিযুতাংক। অৰ্থাৎ 5 পাৰ মিলিয়ন। নিযুতাংক কেনেকৈ হ'লে কোনো এটা উপাদানৰ অংক আৰু উপাদানটোৰ আটাইবোৰ অংকৰ মুঠ বৰ 10⁻60 মাল্টিপ্লাই কৰিলে আমি কি নিযুতাংক অৰ্থাৎ 5 পাৰ মিলিয়ন উলিয়াব পাৰিম। যদি এক্সাম্পল যদি এটা লোৱা হয় সাপোজ 6/1000 গ্ৰাম অক্সিজেন আৰু 103 গ্ৰাম পানী দ্ৰৱীভূত কৰিলে অক্সিজেনৰ নিযুতাংক নিৰ্ণয় কৰিব লাগে। ইয়াত অক্সিজেনৰ পৰিমাণ 6/1000 দ্যাট মিন্স অক্সিজেনৰ পৰিমাণ হ'ব 0.006 গ্ৰাম আৰু পানীৰ ভৰ হ'ব 1030 গ্ৰাম। গতিকে এই দুটাৰ ভিতৰত অক্সিজেন হ'ব দ্ৰব্য আৰু এইটো হ'ব কি দ্ৰাৱক। অৰ্থাৎ সলিউশন হলে কি 1030 প্লাস 0.006 এপ্রক্সিমেটলি আমি লিখিব পাৰিম 1030 গ্রাম। গতিকে নিযুতাংক কোনো এটা দ্ৰৱৰ ভৰ অৰ্থাৎ দ্ৰৱৰ ভৰ কিমান আছিল আমাৰ 0.006 ডিভাইডেড বাই দ্ৰৱটোৰ মুঠ ভৰ 1030 মাল্টিপ্লাই ইনটু 10⁶। গতিকে ইয়াত যদি আমি চাওঁ 0.006 ডিভাইড বাই 1030 আমি পাম 5.82 ppm। নেক্সট আমি আলোচনা কৰিম মল ভগ্নাংশ। অর্থাৎ মল ভগ্নাংশ কেনেকৈ হ'লে কোনো এটা উপাদানৰ মলৰ সংখ্যা আৰু উপাদানটোৰ মুঠ মলৰ সংখ্যাৰ অনুপাতক মল ভগ্নাংশ বুলি কোৱা হয়। অর্থাৎ মল ভগ্নাংশ এটা উপাদানৰ মলৰ সংখ্যা ডিভাইড বাই মুঠ মলৰ সংখ্যা। অর্থাৎ মল ভগ্নাংশ আমি কেনেকৈ উলিয়াম যে সাপোজ আমাৰ দুটা কম্পোনেন্ট আছে এ আৰু বি দুটা কম্পোনেন্ট আছে। এৰ নাম্বাৰ অফ মল Na আৰু বিৰ নাম্বাৰ অফ মল Nb। এর মল ভগ্নাংশ xa বির মল ভগ্নাংশ xb। গতিকে এর মল ভগ্নাংশ xa কেনেকৈ উলিয়াম নাম্বাৰ অফ মলস অফ a অর্থাৎ Na ডিভাইড বাই Na প্লাস Nb। বির মল ভগ্নাংশ কেনেকৈ উলিয়াম নাম্বাৰ অফ মল অফ b ডিভাইড বাই মুঠ নাম্বাৰ অফ মল। গতিকে এতিয়া xa মল ভগ্নাংশ মুঠ মল ভগ্নাংশ xa প্লাস xb যদি দুটা এড কৰা হয় ইকুয়াল টু আমি কি পাম 1 হে পাম। এক্সাম্পল যদি এটা লোৱা হয় অর্থাৎ 22 গ্রাম বেঞ্জিনত 122 কার্বন টেট্রাক্লোরাইড দ্রবীভূত কৰিলে প্ৰতিটো উপাদানৰ মল ভগ্নাংশ গণনা কৰা। আমি জানো যে বেঞ্জিনৰ মলৰ ভৰ হ'ল 78 গ্ৰাম, কাৰ্বন টেট্রাক্লোরাইডৰ মলৰ ভৰ হ'ল 154 গ্ৰাম। তেতিয়া বেঞ্জিনৰ মলৰ সংখ্যা কিমান হ'ব গিভেন মাছ বাই মলৰ মাছ। অর্থাৎ 22 গ্রাম কি আছিল বেঞ্জিনৰ গিভেন মাছ আৰু 78 আছিল মলৰ মাছ। গতিকে ইয়াৰ নাম্বাৰ অফ মল হ'ব 0.28 গ্ৰাম। টেট্রাক্লোরাইডৰ আছে মল সংখ্যা 122 আছিল গিভেন মাছ 154 মলৰ মাছ। গতিকে ইয়াৰ মল ভগ্নাংশ মলৰ সংখ্যা হ'ব কি 0.79 গ্ৰাম। এতিয়া মল ভগ্নাংশ কোনো এটা উপাদানৰ মলৰ সংখ্যা অর্থাৎ 0.28 ডিভাইড বাই 0.28 প্লাস 0.79 অর্থাৎ কি হ'ব এইটো ক্যালকুলেশন কৰিলে 0.26। অর্থাৎ যদি এইটো এনেকৈ কৰিব পাৰি টেট্রাক্লোরাইডৰ মল ভগ্নাংশ 0.79 অর্থাৎ টেট্রাক্লোরাইডৰ মল কিমান আছিল 79 ডিভাইড বাই মুঠ মল ইকুয়াল টু 0.73 বা কৰিব পাৰি বেঞ্জিনৰ xb মানে x বেঞ্জিন প্লাস x টেট্রাক্লোরাইড xc ইকুয়াল টু 1। গতিকে xb আমাৰ দিয়া আছে কিমান xb দিয়া আছে আমাৰ 0.26। গতিকে xc ইকুয়াল টু 1 মাইনাস কি হ'ব 0.26 অর্থাৎ আমাৰ এইটো কি পাম 0.73। দুটা প্ৰচেছত আমি ইয়াত উলিয়াব পাৰোঁ। নেক্সট আমি আলোচনা কৰিম মলাৰিটি। মলাৰিটি কি আছিলে মলাৰিটি ফাৰ্স্ট ক্যাপিটাল M ৰে বুজোৱা হয় কোনো এটা দ্ৰব্যৰ মল ডিভাইড বাই লিটাৰ হিচাপত দ্ৰব্যৰ আয়তনক কি বুলি কোৱা হয় মলাৰিটি বুলি কোৱা হয়। অর্থাৎ দ্ৰব্যৰ মল কিহেৰে মল কিহেৰে বুজোৱা হয় N ৰে বুজোৱা হয় আৰু আয়তন V ৰে বুজোৱা হয় ইন টার্মস অফ লিটাৰ। N কি আছিলে W বাই M V ইন টার্মস অফ লিটাৰ। যেহেতু N কি আছিলে গিভেন মাছ বাই মলাৰ মাছ অর্থাৎ W কি আছিলে গিভেন মাছ M কি আছিলে মলাৰ মাছ। যদি এইটো ml ত লিখা হয় W বাই M V in terms of ml then you will multiply into 1000। তো এক্সাম্পল এটা লোৱা হল ইয়াত আমাৰ কি আছিলে 450 ml 5 গ্রাম সোডিয়াম হাইড্রক্সাইড দ্রবীভূত হৈ থাকিলে দ্ৰৱটোৰ মলাৰিটি নিৰ্ণয় কৰা। অর্থাৎ ইয়াত সোডিয়াম হাইড্রক্সাইডৰ মলাৰ ভৰ হ'ল 40। গতিকে মলাৰিটি আমি কেনেকৈ উলিয়াম
গিভেন মাছ কি আছিলে 5 গ্রাম অর্থাৎ 5 ডিভাইডেড বাই 40 মলার মাছ ইন্টু 450 ভলিউম অর্থাৎ বি 450 মাল্টিপ্লাই ইন্টু 1000 সো ইকুয়াল টু কিমান হ'ব 0.278 মল পাৰ লিটাৰ। সো ইয়াতে আমি দুটা কোশ্চেন আহিছিলে 2014 আৰু 2016 ইয়াতে 250 অৰ্থাৎ ভি কিমান দিয়া আছে আমাৰ ভি দিয়া আছে 250 ml ইয়াতে 1 গ্রাম অর্থাৎ ইয়াতে কি দিয়া আছে গিভেন মাছ ডাব্লিউ দিয়া আছে মলাৰ মাছ সোডিয়ামৰ মলাৰ মাছ কিমান হাইড্ৰক্সাইডৰ মলাৰ মাছ হ'ল 40 গতিকে ইয়াৰ পৰা আমি কি মলাৰিটি অৰ্থাৎ কেপিটেল এম উলিয়াব পাৰিম। ইয়াতে হৈছে 2 লিটাৰ দ্ৰৱত অৰ্থাৎ ইয়াতে ভলিউম দিয়া আছে ভি 1 গ্রাম সোডিয়াম ক্লোৰাইড দিয়া আছে 1 গ্রাম সোডিয়াম ক্লোৰাইড দিয়া আছে এটা কি হ'ব গিভেন মাছ ডাব্লিউ আৰু ইয়াৰ পৰা সোডিয়াম ক্লোৰাইডৰ মলাৰ মাছ উলিয়াব লাগে এম উলিয়াব লাগিব এম উলিয়াই ইয়াতে ফৰ্মুলাত বহাই দিলে হ'ল মলাৰিটি আমি উলিয়াব পাৰিম। নেক্সট আমি আলোচনা কৰিম মলাৰিটি কেনেকৈ উলিওৱা হয়। মলাৰিটি উলিওৱা হয় দ্ৰৱৰ মলাৰ সংখ্যা কিলোগ্ৰাম হিচাপত দ্ৰৱকৰ ওপৰত অৰ্থাৎ মলাৰিটি স্মল এম ৰে বুজোৱা হয় এম কেনেকৈ উলিয়াম নাম্বাৰ অফ মল বাই মাছ অৰ্থাৎ নাম্বাৰ অফ মল আমাৰ ডাব্লিউ বাই এম ৰে বুজোৱা হয় গিভেন মাছ বাই মলাৰ মাছ ইনটু W1 ইন টাৰ্মছ অফ কেজি গতিকে ডাব্লিউ বাই এম W1 ইন টাৰ্মছ অফ গ্রাম মাল্টিপ্লাই ইনটু 1000 সো এক্সাম্পল যদি লোৱা হয় 37.5 গ্রাম ইউরিয়া 2.5 কেজি পানীত নিৰ্দিষ্ট কৰিলে দ্ৰৱটোৰ মলালিটি নিৰ্ণয় কৰা অৰ্থাৎ ইয়াতে দিয়া আছে আমাৰ 37 গ্রাম ইউরিয়া আৰু 2.5 কেজি পানী অৰ্থাৎ ইয়াত এইটো কি হ'ব আমাৰ দ্ৰব্য হ'ব এইটো আমাৰ হ'ব দ্ৰাৱক কাৰণ কি এইটো পৰিমাণ কম আছে ইয়াৰ পৰিমাণ বেছি আছে। গতিকে আমি জানো যে ইউৰিয়াৰ মলাৰ বৰ কিমান হ'ব 60 গ্রাম হ'ব গতিকে একৰ্ডিং টু দা কি ফৰ্মুলা মলালিটি এম ইকুৱেল টু ডাব্লিউ বাই এম ডাব্লিউ ডেছ কেজি গতিকে আমি বহাই দিম ডাব্লিউ গিভেন মাছ আমাৰ দিয়া আছে 37.5 এম দিয়া আছে মলাৰ মাছ দিয়া আছে ইউৰিয়াৰ 60 গ্রাম আৰু ডাব্লিউ দিয়া আছে 2.5 গতিকে এইখিনি ক্যালকুলেশ্যন কৰিলে আমি পাম 0.25 মল পাৰ কেজি। ইয়াতে দুটা কোশ্চেন আমাৰ 2012 আৰু 2013 আৰু 2013 আহিছিল যে 2.5 গ্রাম মিথানিক এসিড 75 গ্রাম বেঞ্জিনত দ্ৰৱিত কৰা হ'ল দ্ৰৱটোৰ মলালিটি গণনা কৰা ইয়াত 0.25 গ্রাম মিথানিক আছে ইয়াত 75 গ্রাম বেঞ্জিন আছে এইটো কি হ'ব আমাৰ দ্ৰব্য হ'ব এইটো হ'ব দ্ৰাৱক হ'ব গতিকে ফৰ্মুলাত বহাই দিলে আমি ইয়াৰ এনসাৰটো পাম। উষ্ণতা পৰিৱৰ্তনৰ ফলত দ্ৰৱ এটাৰ মলালিটি কিয় পৰিৱৰ্তন নহয় অৰ্থাৎ আমাৰ মলালিটি কি আছিলে গোটেইখিনি মাছে আছিলে গিভেন মাছ মলাৰ মাছ আৰু মাছ দ্ৰাৱকৰ মাছ গতিকে যদি উষ্ণতা পৰিৱৰ্তন কৰা হয় আমাৰ মাছ কেতিয়া পৰিৱৰ্তন নহয় সেইকাৰণে উষ্ণতা পৰিৱৰ্তন কৰিলে মলালিটিৰ কোনো সলনি নহয়।